গাইস কি খবৰ সকলে ভালে আছে নে মোৰ ভালে বাৰু মই হিমাই আন এটা ভিডিও লৈ আহিছো আপোনালোকৰ ভিডিও মানে কি নতুনকে ৰেচিপি এটা লৈ আহিছো আজি ৰেচিপিটো হৈছে মানে পালেং শাক আৰু কাৱৈ মাছৰ সৈতে বইল কৰি কেনেকৈ খাই দেখুৱাম চাই থাকিব সকলোখিনি চাই ভাল পালে লাইক কমেন্ট শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিব তেতিয়া হলে আহকচোন আমি কেনেকৈ মানে সজোৱা তেতিয়া হলে বলক দেখুৱাই আছো আজি আমি বনাম পালেং শাক আৰু কাৱৈ মাছৰ মানে বইল আজি কোনো পধ্যে মানে তেল ব্যৱহাৰ নকৰো আপোনালোকে চাই থাকিব তাৰপিছত চাই ভাল পালে লাইক কমেন্ট শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিব তেতিয়া হলে আহকচোন চাওঁগৈ কেনেকৈ কি কৰো খানা আৰু আপোনালোকে চাই থাকিব এই দেখিছে পালেঙৰ সতি বনাব আজি মিষ্টাৰে বনাব দেই চাই থাকিব সকলোখিনি ইয়া দেখিছেনে হে পালেঙৰ সতি আজি বইল হ'ব কাৱৈ মাছ চাই থাকিব ইয়া বিলাহী তাৰ লগত হ'ব আলু চাই থাকিবচোন কেনেকৈ বনোৱা হয় চাই থাকিব সকলোখিনি চাই ভাল পালে লাইক কমেন্ট শেয়াৰ সাবস্ক্ৰাইব কৰি দিব পালেংখিনি চোৱা দেখামনো ইয়া ধুনীয়াকৈ লৈ লৈছোঁ এতিয়া বাচিম ইয়া জিন্দা কাৱৈ মাছ ইয়া চাই থাকো ইয়া পালেং বিলাহী এয়া দেখিছেনে পালেং বিলাহী আলু এতিয়া এয়া বাছি ললো এতিয়া ধুমগে চাফা কৰি লম পৰিষ্কাৰ কৰি লম আলু নিদিলেও হয় আলু এটা দি দিছো এফালে চাওক কি কৰিব পাৰো এইখিনি ধুই লংগে এতিয়া দেখিছেনে আজি পালেং বনাব আলু নিদিলেও হয় কিন্তু দি দিছো বিলাহী সতি বনাম আৰু চাই থাকিব ইয়া চাওক প্ৰথমতে শাকখিনি ধুই ললো তাৰপিছতে আৰু কাটি ললো বিলাহী দিলো আলু তাৰপিছত পালেংখিনি কাটি ললো বৰ্তমান তাৰপিছত চাওকচোন এতিয়া আমি বইল কৰি খাম আজি সব বইল আপোনালোকে খাইছেনে বাৰু জনাবচোন বইল কৰি খাই আজিহে খাম খাই পোৱা নাই আজি সব বইল মানে তেলৰ নহয় আজি মাছ বইল কৰি দি দিম তেতিয়াহ'লে আহক কেনেকৈ কি কৰোঁ চাই থাকক চাই ভাল পালে লাইক কমেন্ট শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিব ফাৰ্ষ্টতে কেৰাহীখন গৰম হ'বলৈ দিলোঁ এইটো জ্বলাই ল'লোঁ কেৰাহীখন গৰম হ'বলৈ দিলোঁ তাৰপিছতে অলপ পানী ঢালি দিলোঁ পানী অলপ দি দিছোঁ তাৰপিছত কেৰাহীটোত মই এই কাটি থোৱা পালেং বিলাহী আলুখিনি বহাই দিলোঁ তাৰপিছত জুইডাল অকণ চিমত দি দিছোঁ বেছি জুই নিদিওঁ যিহেতুকে তাৰপিছতে চাই থাকিবচোন কি দিওঁ এয়া নিমখ দি দিলোঁ এচামুচ কম পৰিমাণে দি দিছোঁ এইফালে নামিলে হেৰি নকৰিবা তাৰপিছত এয়া ৰং গুড়া তাৰে অকণ দি দিম ইয়া ৰং গুড়া আৰু নিমখ দিয়াৰ পাছত অকণ লৰাই দিলোঁ তাৰপিছতে গোটেই মিহল কৰি দিলোঁ তাৰপিছতে পিঁয়াজ দিম মই অকণমান উতলিবলৈ দিছোঁ আন্ধাৰে হ'ল চাগে মানে লাইটৰ পোহৰটো কম আন্ধাৰে হ'ল চাই হওক এয়া মই বহাই দিয়াৰ লগে লগে এয়া পিঁয়াজ দি দিলোঁ কেঁচা পিঁয়াজ দি দিলোঁ তাৰপিছতে উতলিবলৈ দিছোঁ অকণ উতলক চাই থাকিবচোন বাৰু চাওকচোন উতলিছে বইলৰ আজি
উতলিছে চাওকচোন দেখিছেনে আজি মিষ্টাৰে বোলে বইলকৈ বনাব মোক ক'লে তুমি এইখিনি বহাই দিয়া মই বাকীখিনি কৰিম সেয়াহে মই অকণ বহাই দিছোঁ সেয়া উতলিছে চাই থাকিবচোন আজি ফাৰ্ষ্ট খাম আপোনালোকে খাইছেনে জনাবচোন এনেকৈ লাই শাক আকৌ মানে মাছ কাৱৈ মাছ বুলিয়ে নহয় যিকোনো মাছ হ'লেই মানে বইল খাই পাইছেনে আমি হ'লে খোৱা নাই দেই মিষ্টাৰে খাইছে বোলে আগতে মই খাই পোৱা নাই সেয়েহে মই আজি বোলো ভিডিঅ'টোকে ষ্টাৰ্ট কৰি দিওঁ তাৰপিছত বাকী কি হয় হ'ব আৰু চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু কেনেকুৱা হৈছে কমেণ্ট কৰি জনাব দেই প্লিজ কমেণ্ট কৰি জনাই দিব সেয়া উতলিছে বেছি সময় নালাগে যিহেতুকে বইল হয় আৰু পালেং শাকটোতো অকণ ধৰক সোনকালেই হয় সিজে বৰ্তমান এই বিলাহী দিলোঁ আদা নহৰু অকণ পিচি পেলাই দিম বাৰু লাষ্টত দিম মাছকেইটা দি ল'ব অকণ লাহেকৈ দিম আদা নহৰু অকণ আজি বইল খাম আৰু তেল ব্যৱহাৰ নকৰোঁ ক'তো চাই থাকিবচোন উতলি থাকোঁতেই মই এতিয়া আদা নহৰু দি দিলোঁ অকণ উতলিবলৈ দিম আদা নহৰু দি দিলোঁ পেষ্ট কৰি পেলাই থৈছিলোঁ ন সেয়া তাৰে অকণ দি দিলোঁ কেনেকুৱা হয় নাজানো আৰু আজি ফাৰ্ষ্ট ট্ৰাই কৰিছোঁ মিষ্টাৰে বনাম বুলি মোক দেখুৱাই দিলে এনেকৈ কৰা তেনেকৈ কৰা সেয়া আৰু কৰি দিলোঁ চাই থাকিবচোন পাহৰিছিলোঁৱে আপোনালোকক দেখুৱাবলৈ পাহৰিছিলোঁৱে দেখুৱাই আছোঁ ৰ'ব এইয়া দেখিছেনে এই মিষ্টাৰে বাছি দিলে মাছ এইয়া চাওক ধুনু ধুনু লাগিছে একদম কি হ'ব আৰু আজিহে খাম আৰু বইল মাছ দেই খাই পোৱা নাই আহি যাওক লেবেৰীয়া হাতৰ বনাইছে চাওক মস্তি হৈছে কিন্তু এতিয়া মাছকেইটা দি দিম আৰু মস্তি হৈ যাব ইয়াৰ লগত ধনিয়া দিম লেবেৰীয়া হাতেদি দেই বনাইছা খাই জলকীয়া ফালি দিব লাগিছিল ন দি দিম আৰু জলকীয়া ফালি দিব লাগিব মানে কি ল'ৰাই নাখায় তাকে বোলো এই লাহেকৈ দিয়া না এয়া দিছে মাছ সিফালে নিয়াচোন অকণ আন্ধাৰ হৈছে এয়া দিছে দিছে মাছ সিফালে নিয়া না দি দিলে এয়া বইল মাছ বইল কৰিব এই ইমান ভাঙি খাওঁ লাগিছে গোন্ধটোতে ধনিয়া অকণ দি দিব লাগিব আৰু 5 মিনিটৰ পিছত খাব পৰা হৈ যাব চাই থাকিব ইয়া দেখিছেনে এইটো চাওক এয়া হৈ গ'ল বৰ্তমান তাৰপিছত আমি দিম ধনিয়া দি দিম ধনিয়া কাটি ল'ম আপোনালোকে কওকচোন বাৰু ইয়াত তেল দিছোঁনে নাই কিন্তু ইয়াত দেখিবলৈ একে তেল দিয়া নিচিনা চামনি পাতি আছে তেলৰ কিহৰ কাৰণে কওকচোন বাৰু মাছত তেল আছিলে ন মাছটোৰ মানে মাছকেইটাত বহুত এতিয়া তেলৰ নিচিনাকৈ ইয়াত দেখিছেনে ছাইডত গোটেই তেলৰ নিচিনা হৈ আছে যে আমি বইলহে বনাইছোঁ ন এতিয়া তেল দিয়া নাই ইয়াত কিন্তু তেলৰ নিচিনা হৈ আছে চামনি পাতি আছে তাকে সেয়া আৰু চাব খাই পেলাই কেনেকুৱা হয় জনাম বাৰু দেখুৱাম চাই থাকিব এতিয়া ধনিয়া দি দিওঁ ধনিয়া কাটি পেলাই নমাই দিওঁ এয়া দেখিছে নহয় ধনিয়া ঘৰৰে দেই এয়া ঘৰতে অলপ কৰিছিলোঁ ধনিয়া বান্দৰৰ পৰা একো নাথাকে ইয়াত যিহেতুকে এয়া ধনিয়া উঠাই আনিছোঁ গছৰে চাই থাকক ধনিয়া দি দিলোঁ ধনিয়া কাটি দি দিলোঁ জলকীয়া এটা ফালি দিছোঁ বেছি জ্বলা দিয়া নাই ল'ৰাই খাব নোৱাৰে যিহেতুকে সেয়া দি দিলোঁ চাওকচোন মোবাইলটো ধৰা দিগদাৰ হৈছে কেৰাহীটো মানে কি ক'ম আৰু সেয়া ধনিয়া দি দিলোঁ অলপ সময়ৰ পিছতে নমাম আপোনালোকক খাই দেখুৱাম কেনেকুৱা লাগিছে
চাই থাকিব যদি চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব দেই কমেণ্ট কৰিব কেনেকুৱা লাগিছে ফাৰ্ষ্ট ট্ৰাই কৰিছোঁ বইল ভুল হ'বও পাৰে শুদ্ধৰাই দিব ছাপোৰ্ট কৰিব অ'কে বাই ইয়াৰ ৰেডি হৈ কৰি ল'লোঁ এতিয়া আমি খাম চাই থাকিব চাওক চাপ কেনেকুৱা লাগিছে এতিয়া বেছি নকৰিলোঁ ইয়াত দিনৰে আছিলে মাছৰ ভাজি মূলা পুঠি ভাজি অকণ অকণ লৈ ল'লোঁ দেখিছেনে আমি কিন্তু তেল দিয়া নাছিলোঁ ইয়াত তেলৰ চামনি দেখিছে চাই থাকিবচোন খাই পেলাই টেষ্ট কৰোঁ কেনেকুৱা আছে সমানে তিনিটা আমাৰ পৰিয়াল এয়াই তিনিজনী বেছি ডাঙৰ নহয় সেয়েহে ভাবিছোঁ দেখুৱাম আমি এতিয়া খাবলৈ লৈছোঁ ইয়াত দেখিছে তিনিজনী আহি আছোঁ খাই চাওঁ বইল কেনেকুৱা বইল কৰি লাগে কেনেকুৱা লাগে মিছা কাম কৰিছে ঠিক আছে আমি খাই চাওঁ কেনেকুৱা আছে লৈ যাম ভাল আছে মজা লাগিছে খাবচোন বইল কৰি আজি ফাৰ্ষ্ট টাইম খাইছোঁ বইল কৰি খাব ভাল লাগিব মিছা খোৱাই নাই কাম কৰিছে আমি খাই লৈছোঁ ৰৈ থাকিব পৰা নাই গোন্ধটোতে মানে ভাজা নাই বইল খাই বইল মাছ ভাজা দিনৰ আপোনালোকে খাব বইল কৰি ভাল লাগিব ভাল পাই চাই যদি চাই ভাল পাই লাইক কৰি ছাবস্ক্ৰাইব কৰি দিব Cá khai thôi đấy, cá khai rồi. Rồi em sẽ coi cá khai rồi ha. Mình sẽ đưa em khai. Sẽ lên coi số cá khai rồi. Udah kita. Udah mesti bisa. Jadi coba ya. Udah lagi bukan. Aduh, udah dari itu. Sudah khai rồi, khai rồi. Cả con gái sini sebuah hobi bebas. Ini dari dulu hobi khai. Ini khai saya kita bisa pusing apa ini? Begitu bilang, mesti bilang hidup, kita hobi bebas. ভাত পানী খাই হ'ল আপোনালোকে গম পাইছে যেন আজি বইল দি খালোঁ মানে মাছ পালেং শাকৰ সৈতে বইল কৰি খালোঁ চাই কেনেকুৱা পালে জনাব খাই কৰি হ'লেও আৰু ভিডিঅ' নকৰোঁ কমেণ্ট কৰি জনাব কেনেকুৱা পালে আকৌ এনেকেই ভিডিঅ' বনাই গৈ থাকিম আপোনালোকৰ মৰম আশীৰ্বাদ সদায় থাকিব মোৰ ভিডিঅ'টো যদি চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহিছোঁ বাই বাই নতুন এটা ভিডিঅ' লৈ আহিম নেক্সট বাৰ বাই বাই